বন্ধুসকল ভিডিওটো চোৱাৰ আগতে যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিওটো চাই নিশ্চয় ভাল পাব আৰু কিবা ভুল হ'লে প্লিজ ক্ষমা কৰি দিব আৰু কমেন্টত পৰামৰ্শ জনাব হ'ব দে আৰু 10 দিন আছে পৰীক্ষা লাগে আৰু এনেও তুমি গণিত জানোই আৰু পঢ়িও এই পৰীক্ষাৰ আগৰ দিনা একবাৰ চাম আৰু এবার কি করব তো ইংলিশ খানকে সাং করো দা কবিতাকে ভাগ কৰি পঢ়ো এইটো পঢ়িম দা রোড নট টেকেন ইয়াৰ কবি হ ৰবাৰ্ট ফ্ৰষ্ট Two roads diverge. Eh, 10 দিন যে আছে পরীক্ষা লাগে ইমান আগতে পড়ি থই মই কি করিম পারিম আগৰ দিনা পড়লে হৈ যাব পরীক্ষার আগদিনা পড়লে পারিম দে আর কিতাপ আর কিমান পড়বি ন কিতাপ না এবার অলপ মোবাইলটোকে সাংৰো আগতে চাং ইউটিউবত কিমান কালি যে এটা মই ইউটিউবত ভিডিও বনাই দিলো কিমান লাইক পালো আৰু কিমান বা সাবস্ক্ৰাইবাৰ বাঢ়িল সাবস্ক্রাইবার দেখুন বাঢ়াই নাই আৰু ভিডিওটোত চাং আৰু ভিডিওটো দেখুন ভিউছে আহা নাই আৰু লাইক কেইটামান 15টামান পাইছো আৰু তাতে ডিসলাইক পাইছো ইমান কষ্ট কৰি ভিডিও মা বানাং আৰু সাবস্ক্ৰাইবাৰ বাঢ়াই নাই আৰু কইটামান যেনবা কমেন্ট পাইছো ভাল ভাল কিন্তু তেওঁলোকক থ্যাংক ইউ মোক ভাল ভাল কমেন্ট দিয়াৰ বাবে হোৱাটছআপ চাং আৰু মোৰ মাল তুই কি জানি মেছেজ দিল মোৰ জানো তুই বলি যা তুই ইয়াৰ এবাৰ অনলাইনে হনাই তই এটা ফোনকে কৰি চাং নেকি ফোনকে এটা কৰি চাং লাগছে ফোন মোৰ জানটো কলিজাটো মোৰ সোণালী কি কৰি আছা তোক মই মেছেজ কৰি আছিলো হোৱাটছএপত তই অনলাইনে নাছিলি তই মই অনলাইন থাকিলি তই অনলাইন নাথাকা তই অনলাইন থাকিলে মই অনলাইন নাথাকো তোৰ বিৰাট মনত পৰি আছে মোৰ কলিজাটো তো ভাত খালি না কিতাপ পঢ়ি আছা দে কিতাপ পঢ় অলপ ভাল কৰি জানা হয় না মোৰ জানটো কোনটো মোৰ কলিজাটোৰ লগত কথা নাপাতিলে মই থাকবা নোৱাৰো তুমি এতিয়া কিতাপ পঢ়া হা আৰু ভাত খাবা কিন্তু ভাত নাখালে ময়ো আজি ভাত নাখাম কিন্তু ময়ো শুকাই থাকিম তুমি যদি ভাত নাখা ভাত খাবা মোৰ জানটো শুকাই যাবি নহলি দে ভাত খাবা এতিয়া কিতাপ পঢ়া হা মই অকমান পাছত তোমাক ফোন কৰি আছো এতিয়া ৰাখো দে বাই বাই দে বাই ৰাখো ইনশাআল্লাহ দেখা পালি আর দে ও বাপু সোণালী মনালী কানবি থানে কুবালি কিতাপ পঢ়বা এৰি থাকা তই পাগলামি কৰি হা মই তোক ইমান কষ্ট কৰি খুৱাই আছো ইমান কষ্ট কৰি পঢ়াই আছো তোক দিন হাজিৰা কৰি আনি সুখত আছাতো বাপে কিমান কষ্ট কৰি আছে একোতো নাই মাথাত খালি খাইছা আৰু পিন্ধছা আৰু বাগাত দিছা মোবাইল চাইছা পঢ়া পাতিটো একো নাই ইবাৰ ফেল কৰবি তই তোৰ ইবাৰ কথাই বেয়া হ'ব ফেল কৰবি মোৰ লগত অলবি দিন হাজিৰা কৰবা ৰাতিপুৱা অলবিচোন কেনে লাগে এবাৰ বাপেৰ লগত অলবি কেনে লাগে দিন হাজিৰা কৰি অলপ কষ্ট পালেহে তই ঠেকা পাবি গম পাইছা কিতাপ পঢ়ং বুলি কৈ তই মোবাইল টিপি থাকা শুনছা না আজি একো ভাত চাত দিবা লগা নাই ইয়াক 2 দিনমান কষ্ট দি ৰাখবা লাগব অলপ বেছি যা দৌৰ বাগাদি থাক যা একো ভাত চাত খাবা লগা নাই চুপচাপ যাই বাগাদি থাক কি যে হ'ব এইটো চলিৰ লগত থানে গালিও পাৰবা নোৱাৰো মায়েকে গাইহাই উঠব আৰু সেই মোকে আহিবা দৌৰ দিব এই মোবাইলটো দিয়ে ভুল কৰিছে ইমান আৰু সৰুতে মোবাইল দিয়ে নেকি এই মায়েকটোৰ কাৰণেই মই মোবাইল দিব লাগব পৰিছে ইমান কষ্ট কৰি মই পইচাখিনি ওলাং হাজিৰা কৰি এই জমাই থোৱা পইচাৰে আৰু ভাবছিলো অলপ ঘৰটোকে ভাল কৰোঁ বুলি নাই কি যে হ'ব নহয় The next day. এখানকে আজি দেউতা নাই দে ঘৰত মায়েতো গালিয়ে নিদে মোক
মই অলপ মোবাইলটোকে চাওঁ আৰু মায়ে একো নকয় দে কিনো ক'ব মায়ে Day before exam. কালিৰ পৰা পৰীক্ষাই মই যে জানোঙে পাছ কৰা নম্বৰটো উঠালেও হ'ব আৰু নহ'লে কথা সুধিলি হ'ল আজিতো একবাৰ চাং মনত আছে নে নাই চাই লওঁ পুনৰালোচনা পাৰিম মাহাটো শিকছোঁ দেখোন 1.3 দেখোন লেচনৰ অলপ মই পাইছোঁ নেকি চাৰে যে বুজাই ইমান ক দেখাই এইখন বা কি বহি হ'ল কি কৰবা হ'ল এতিয়া লিখিলি হ'ল 1.3 এই 1 নম্বৰটা মই ভাল কৰি পাৰা নাই ৰ চাং ৰ বা হৰণে কৰে না পুৰণে কৰে বাৰু মই একো বুজি পোৱা নাই কিংকে কৰিব লাগে তাৰ বহিতো লিখি নললো ছাৰে স্কুলত লিখি দিছিল বুজিও নাপালো ফাল্টু কৰি আছিলো কিন্তু মই একো বুজিয়ে পোৱা নাই মাহ কিংকে কৰিব লাগে মাহ কি কৰবা দিছে কি মাহ একো মই বুজিয়ে পোৱা নাই মাহ ৰে এইটো মই এইবাৰ কৰিম কিংকে বহিতো লিখা নাই মই ছাজেকশ্যনো নানলো এইবাৰ জানং বুলি ভাবছিলো বিৰাট জানা বুলি পাছত মই খালি কিংকে লিখিম দে এইটোহে নাহিবা নাহে নেকি নাহে এইটো আৰু আহে কাৰোবাক সুধি ল'ম কালি ফাৰ্ষ্ট পৰীক্ষা আমাৰ কালি বা কাৰ লগত বহি পাবাং ভগৱান প্লিজ কালি যাতে একদম এটা জানা চলিৰ লগত মোক বহাই দিয়া প্লিজ ভগৱান যাতে মই এটা জানা ইমাহাটো মোৰ অলপো মনতে নপৰে ইমান কিংকে শিকাইছিল নেকি বহিতো লিখি লোৱা নাই মই বহিখন নাইয়ে মোৰ ইয়াতে বহিখন কিবা ফাৰাইছিলে কিবা পাপাৰ বাঢ়াইছিলে ইখানটো মোৰ কিবা কিবি লেখা আছে এইখানটো মোৰ বহি নহয় এইখান কিবা কিবি লেখা আছে একো নাইয়ে মোৰ একো বহিতো নাই দেখোন আগতেও মাষ্টৰে লিখি দিছিল বৰ্ডত মই লিখি নললো আৰু আগতে জানং বুলি ভাবি আছিলো পাৰিম লিখবা কিবা কৰি যাতে মই পাছ কৰা নাম্বাৰটো উঠাওঁ কালি যাতে নহ'লে মই ফেল কৰিব লাগিলে বাপে মোক দিন হাজিৰা কৰিব লৈ যাব আৰু এইবাৰ যদি ফেল কৰা আৰু মোক স্কুলত ৰাখবা নহয় ওলাই দিব ভগৱান দে প্লিজ 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 যাতে মই কালি পাছ কৰোঁ কালি খানত দৌৰতে বাহাতে যাতে পাছ কৰক যাতে ফেল নকৰক ফেলে কৰিম নেকি মোৰ লগত দেখোন একো নাই দেখোন এইকাৰণত দেখোন মই একো অংক দেখোন বুজি পোৱা নাই একো দেখোন বুজিও পোৱা নাই কালি যাতে কাৰোবাৰ এটা জানা চলি মোৰ ওচৰত পঢ়লি হয় প্লিজ 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 কালি যাতে জানা চলি এটা মোৰ লগত পঢ়ে এতিয়াতো মোৰ একো এনচাৰো নাই দেখোন এইবাৰ এনচাৰ ক'ত পাম এই আগতে মই নোটছ মাখা চালে যে লিখি দিছিল বৰ্ডতকৈ লিখি কালি যি হয় হ'ব আৰু যা দিন হাজিৰা কৰিব লাগে দিন হাজিৰা কৰিব যাম যা Hey guys, my name is Ungkreesh Singh and welcome back to my YouTube channel and this video. So guys, কেনেকুৱা পালে মোৰ এই ভিডিওটো চাই কমেন্টত জনাওক আৰু এটা লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰক তো আজিলৈকে ভিডিওটো এইখিনি আছিল বাই 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 বাই